খুৱাওঁ এইটো আৰু বাহিৰত লৈ যাওঁ অলপ ভাত পাত খুৱাওঁ 3 বাজিলৈ আনি পেলাই খুঁটিত বান্ধি দিওঁ এইটোৱে আৰু কেনেকুৱা লাগে বিজুলী কিবা দুখ বেমাৰ হ'লে অলপ বেয়া লাগে মন বেমাৰ হ'লে কান্দে নাকান্দে কান্দিব লাগে তো কিয় কান্দিব নালাগে দুখ লাগে আপোনাৰ দুখ লাগিব তো বিজুলী এতিয়া বৰ্তমান অসুখ হৈ আছে নেকি অসুখ নাই অসুখ নাই ইয়াত এটা ফৰা নিচিনা হৈছিলে শনিবাৰ দিন আহি পেলাই দাৱাই চাই লগাই কৰি আছোঁ যে বিজলী প্ৰসাদৰ ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বয়োজ্যেষ্ঠ সেইটো কাৰণে মই বিৰাট মানে আজিৰ পৰা মানে আজিলৈকে মই বৰগাং টি ষ্টেটত আছোঁ আজিলৈকে গৌৰৱ অনুভৱ কৰি আছোঁ যে বিজুলীতো বয়স আমি জানামতে এতিয়া কৈছে যেতিয়া 80 নিচিনা এটা এপ্ৰক্সিমেটলি শুনি আছিল তেনেকৈ বিজুলী বেমাৰ আজাৰ হ'লে কেনেকৈ ধৰণৰ পৰিস্থিতি হয় আপোনালোকৰ বিজুলী বেমাৰ এইবিলাক আজাৰ হ'লে আমি জেনেৰেলি ফাৰ্ষ্ট আমি ডক্টৰক মাতোঁ ট্ৰিটমেণ্ট কৰাওঁ মানে আৰু আমালোকৰ পৰিস্থিতিও তেতিয়া খুব মানে হৈ থাকে তেওঁক মানে দেখিলে বেয়া লাগে তেতিয়া মই জানামতে এবাৰ তেওঁৰ ভৰিত এটা বিৰাট হৈছিলে ঘাৰ নিচিনা সেইটো টাইমত আমাৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি চবেই মানে বিৰাট টেনশ্যনত আছিলে ডক্টৰ ডেইলি আহি ডেইলি ট্ৰিটমেণ্ট কৰি এতিয়া খুব ধুনীয়া হৈ গ'ল বিজুলীক চাবলৈ বাহিৰৰ পৰা কোনোবা আহে বুলি বিজুলী প্ৰসাদক চাবলৈ এনে জেনেৰেলি বাহিৰৰ পৰাতো প্ৰায় মানুহ আহে চাবলৈ কিন্তু ফৰেনাৰৰ ভিতৰত মানে JPW লিচ তেওঁ আহিছিলে তেওঁ এইটো দেখেই প্ৰায় প্লাছ লাষ্ট ইয়াৰতেও তাৰ আগৰ বছৰো মানে 2 বছৰ ধৰি কণ্টিনিউ আহি আছে তেওঁৰ ল'ৰাৰ নাম আছিলে তেওঁৰ ল'ৰা মোৰ বয়সৰ পৰা সৰু কিন্তু মানে 2-3 বছৰ কিন্তু মোৰ লগত বহুত ভাল আছে এটা ৰিচাৰ্ড বুলি কয় তেওঁ বম্বেত কিবা এটা এই মানে জাহাজ কোম্পানীতে মানে তেওঁ মেইন ইয়াত মানে তাতে কাম কৰি আছে তেওঁ এভৰি ইয়াৰত এবাৰ আহে ফেমিলি লৈ চাবলৈ আৰু মই যেনেকুৱা বিপিন মালহোত্ৰা বুলি কৈছিলোঁ তেওঁ আছিলে বৰগাং টি ষ্টেটৰ ফেক্টৰী এছিষ্টেণ্ট পিছতে মানে বেলেগ জেগাত ট্ৰেন্সফাৰ হৈ গ'ল এতিয়া তেওঁ দিল্লীত আছে তেওঁ দিল্লীৰ পৰা ফোন কৰি বিজলী প্ৰসাদৰ ফোন মানে ফটো এভৰিথিং লয় এতিয়াও লয় এই ৰিচেণ্টলি লৈছিলে মোৰ লগতো ফোনত মানে কণ্টেক্ট কৰি
হোৱাটছআপত চব পঠাব লাগে এইবিলাক আৰু এজনৰ লগত কৰি কণ্টেক্ট কৰি পঠাই নি আছে। বিজুলী প্ৰসাদৰ স্বাস্থ্য পৰীক্ষা প্ৰতি সপ্তাহে সপ্তাহে কৰিব লাগে আপোনালোকে? এইটো এতিয়াতো মেডিকেলৰ পৰাই কৰে, এতিয়া মেডিকেলৰ আণ্ডাৰত আছে, মেডিকেলৰ পৰাই। যিটো সময়ত এচাম মানুহে সামান্য কেইটামান ধনৰ বিনিময়ত, হাতী দাঁতৰ বিনিময়ত এফালৰ পৰা হাতী বা বন্যজন্তু মাৰি গৈছে, সেই সময়ত আপোনালোকৰ যিটো প্ৰচেষ্টা, কিবা মেছেজ দিব বিচাৰে নেকি অসমবাসীক? চাওক, এইটোতো ধৰক ভৱিষ্যতৰ কথা কোনেও ক'ব নোৱাৰে। আমাৰ ফৰেষ্টৰ পৰা যে অসমৰ পৰা যিটো মানে এগ্ৰিমেণ্ট কৰি যিটো কৰি ষ্ট্ৰিক্ট কৰিছে, সেইটো কৰাতে মই অশেষ ধন্যবাদ দিছোঁ। বন্য জীৱ জন্তুৰ প্ৰতি মানুহৰ মানৱতা আহিছে, সেইটো কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। আৰু এতিয়া গভৰ্ণমেণ্টেও খুব একশ্যন লৈ আছে। আগতেতো এইবিলাক নাছিলে, বৰ্তমান এতিয়া ভৱিষ্যতেও আৰু যাতে ডেভেলপ হয় বন্যজন্তুৰ ওপৰত। মানে বন্যজন্তু কি, চবেইতো প্ৰাণী, একেইতো জীৱ। তেওঁলোকে কথা ক'ব নোৱাৰে, আমি কথা পাতিব পাৰোঁ, বস্তুটো আত্মাটোতো একেই চবৰ। সেইকাৰণে মই ভাবোঁ যে যিটো কৰিছে আইন, এইবিলাক খুব ভাল, আৰু এই আইন মানি ৰখাটো খুব কৰ্তব্যজনক।